Hello guys, welcome back to my YouTube channel. তো আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিবলৈ লৈছোঁ। তো আমি এতিয়া গৈ আছোঁ শ্বিলঙলৈ আৰু শ্বিলঙৰ আমি ক'ত কি ফুৰোঁ চাবলৈ যাম বহুত ব্লগটো জৰিয়তে দেখাই যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ আমি এতিয়া শ্বিলং পাই গ'লোহি আৰু শ্বিলঙত আমি এতিয়া ৰুম ল'লোঁ। তাতে আমি এতিয়া ফ্ৰেছ হৈ লৈছোঁ আৰু এতিয়া আমি ইয়াৰ লোকেল চাইড ফুৰিবলৈ যাম। তো কি ফুৰিবলৈ যাওঁ আপোনালোকক দেখুৱাই থাকিম, তো ভিডিঅ'টো চাই থাকিব। ফেমিলি হৈ গ'ল, এতিয়া আমি গৈ আছোঁ। আপোনালোকক দেখুৱাম আমি কিনো আজি কি জেগা ফুৰোঁ। তো ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈকে চাই থাকে যেন। খাবলৈ যাবলৈ সোমাইছোঁ। আজি আমি লাইট ৰুম আহিছিলোঁ, কিন্তু বতৰৰ অৱস্থা দেখিছে গোটেই একদম কুঁৱলী মানুহ হ'লেও এবাৰ গৈ চাওঁ আমি। লাইট ৰুম আহি যদি লাইট ৰুম চাবলৈ নোপোৱা কি হ'ব বাৰু। চ' গাইজ আমি ফাইনেলি পাই গ'লোহি লাইট ৰুম, কিন্তু আমাৰ ইমানো ভাগ্য ভাল নহয়। একো চাৰিওফালে কুঁৱলী একোৱেই দেখা নাই। ইফালে চব কুঁৱলী হ'লেও যেনে তেনে আহিছোঁ আৰু বৰষুণো দি দিলে। খুব বেছি ঠাণ্ডা পৰিছে আজি। যিমানখিনি বাৰু আপোনালোকক দেখাব ট্ৰাই কৰিম আৰু চুৱেটাৰ টুৱেটাৰ আমি একো পিন্ধি নাহিলোঁ, কাৰণ আমি য'ত আছিলোঁ তাত ৰ'দ দিছিলে অলপ চলপ আৰু আমি ভাবিলোঁ যে ইয়াতো সেইকাৰণে ইমানো বেছি ঠাণ্ডা নহয়, বাট বৰষুণ দি দিয়াৰ কাৰণে কুঁৱলী পৰাৰ কাৰণে বহুত বেছি ঠাণ্ডা আৰু ৰাস্তাত গাড়ী চলোৱাটো বহুত কষ্টকৰ হৈছিলে, কাৰণ কুঁৱলীয়ে চব ঢাকি থৈছিলে। সেয়া আপোনালোকক দেখাইছোঁ লাইট ৰুম। একদম কুঁৱলী চব ফালে একদম একোকে দেখিব পৰা নাই, চিনিবই পৰা নাই। মেইন ভিউ পইণ্টটো পুৰা ঢাক খাই আছে কুঁৱলীৰ পৰা। ইয়াত পুৰা চবেই দোকান দি থাকে, যিহেতু ঠাণ্ডা ন, ঠাণ্ডা লাগে চবৰে, কিবা এটা খাবলৈ মন যায়, সেইকাৰণে ইয়াৰ পৰাই কিনি ল'ব পাৰি। ঠাণ্ডা যে সেইকাৰণে এটা গোমধান লৈ ল'লোঁ, গোমধান খাই আছোঁ। বহুত দিন খোৱা নাই, আজি বহুত দিনৰ মূৰত খাবলৈ লৈছোঁ। খাই লওঁ এতিয়া। আৰু লেটৰুমৰ পৰা ওলাই আহিলোঁ, এতিয়া আমি আকৌ ৰুমলৈ বুলিয়ে যাব লাগিব, কাৰণ টাইমটোও কমি আহিছে আমাৰ। আকৌ উভতি যাব লাগিব, বহুত বাট উভতি যাব লাগিব, সেইকাৰণে এতিয়া আমি ৰুমলৈ যাওঁগৈ। আৰু আমাৰ প্লেনটো অকণমান কেঞ্চেল হ'ল। মই ৰুম যাম বুলি কৈছিলোঁ, কিন্তু আমি ৰুম নগৈ এতিয়া পুলিচ বজাৰলৈ আহিছোঁ যেতিয়া কিবা কিবি এটাতো ইয়াৰ পৰা লৈ যাব লাগিব ন, সেইকাৰণে এতিয়া আমি পুলিচ বজাৰলৈ গৈ আছোঁ। বজাৰখন এপাক পুৰা দেখুৱাই দিছোঁ। বহুত ভিৰ ইয়াত পুলিচ বজাৰত গোটেই। এতিয়া আৰু লাহেকৈ আমি কিবা এটা খাম আৰু তাৰ পৰা ৰুমলৈ যাম। আৰু আজি বহুত বেছি ভাগৰ লাগিছে, গতিকে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক